বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ। আজি আমি ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া ইয়াৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। 1 নম্বৰ চমু উত্তৰ লিখা। ক. বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? উত্তৰ: বিধানসভাৰ সদস্যসকলক একোটা বিধানসভাৰ সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে। খ. শাসক দল মানে কি? উত্তৰ: নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনে দলকে শাসক দল বোলা হয়। গ নম্বৰ দেশৰ মধ্যকালীন নিৰ্বাচন কেতিয়া হয়? উত্তৰ: চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণ চৰকাৰৰ ভংগ হ'লে দেশৰ মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয়। ঘ নম্বৰ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ: ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰ। দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা। দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ'ল ভাৰতীয় জনতা পাৰ্টি BJP আৰু 2 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। প্ৰথম নম্বৰ অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা। উত্তৰ: অসম গণ পৰিষদ অগপ। 2 নম্বৰ উত্তৰ লিখা। ক. ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনেধৰণৰ বৰ্ণনা কৰা? উত্তৰ: নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে। ভাৰতবৰ্ষৰ বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰৰ এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এখন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু 2জন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বাবে এই আয়োগ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল তাৰিখ, মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচন ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নিৰ্ধাৰণ কৰে। নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনাসমূহ কঠোৰ। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নিৰ্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি আৰু বিধি উলংঘনকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল'ব পাৰে। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। খ. গণতান্ত্ৰিক ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি কি? উত্তৰ:
গণতন্ত্ৰ ৰাজনৈতিক দলসমূহ দুই ধৰণৰ। এক শাসক দল যিয়ে দেশৰ শাসক কাৰ্য পৰিচালনা কৰে আৰু আনটো বিৰোধী যিয়ে চৰকাৰৰ কাম-কাজৰ খুঁটি-নাটি ডিঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। ৰাজনৈতিক দলসমূহে নিজ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নেতাজনক লগত লৈ নিজ নিজ সমষ্টিত ৰাজহুৱা সভা অনুষ্ঠিত কৰে। দলৰ লক্ষ্য উদ্দেশ্য ভৱিষ্যতৰ কৰ্মপন্থা ৰাইজৰ আগত দাঙি ধৰে। তদুপৰি নিৰ্বাচন প্ৰচাৰ অভিযানৰ বাবে দলৰ কৰ্মীসকলে ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নিজৰ প্ৰাৰ্থীজনক ভোট দিবলৈ অনুৰোধ জনায় আৰু ভোটৰ তালিকাত পৰিয়ালৰ প্ৰাপ্তবয়স্কসকলৰ নাম আছে নে নাই তাক নিশ্চিত কৰে। নিজ দলে ভৱিষ্যতে কৰিবলগীয়া কৰ্মৰাজি ইস্তাহাৰ হিচাপে প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰে। কিছুমান দলীয় সমৰ্থকে দলৰ প্ৰতীক বেনাৰ আৰু প্ৰাৰ্থীক লৈ চাইকেল মটৰচাইকেল আদিৰ সমদল উলিয়াই নিৰ্বাচনৰ সভা অনুষ্ঠিত কৰে। গণতন্ত্ৰ বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰণ কৰে? উত্তৰ গণতন্ত্ৰ বিৰোধী দলে তলৰ দিয়া ধৰণেৰে চৰকাৰক নিয়ন্ত্ৰণ কৰে। ১ নম্বৰ, ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে। ২ নম্বৰ, চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেনে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহক কাৰ্যৰধনৰ বাবে সুস্থ জনমত গঠন কৰে। ৩ নম্বৰ, আইন প্ৰণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়। ৪ নম্বৰ, প্ৰয়োজন সাপেক্ষে দুখ-ক্ৰোটি আঙুলিয়াই দিয়ে। ৫ নম্বৰ, সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে। ঘ নম্বৰ, গণতন্ত্ৰৰ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে যুক্তি দেখুৱাওক। উত্তৰ, নিৰ্বাচন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা অন্যতম দিশ। এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ বাবে নিৰ্বাচন অপৰিহাৰ্য। ১ নম্বৰ, নিৰ্বাচন জনসাধাৰণৰ মত প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। ২ নম্বৰ, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে চৰকাৰক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে। অন্যথা শাসকীয় দল স্বেচ্ছাচাৰী হ'ব। ৩ নম্বৰ, নিৰ্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে। ৪ নম্বৰ, নিৰ্বাচনৰ জৰিয়তে নাগৰিকে দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পায়। ৩ নম্বৰ, শুদ্ধ অশুদ্ধ বাছি উলিয়াওক। ক. ভাৰতৰ উপ-ৰাষ্ট্ৰপতি প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্বাচিত হয়। উত্তৰ, পৰোক্ষভাৱে।
খ লোকসভাৰ সদস্যসকলৰ সংখ্যা 545 বা 126 জন। উত্তৰ 545 জন। গ তেলেংগ দেশম পাৰ্টি এটা আঞ্চলিক বা ৰাষ্ট্ৰীয় দল। উত্তৰ আঞ্চলিক দল। মুখ্যমন্ত্ৰীক ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। উত্তৰ ৰাজ্যপাল। 89 বিধানসভাৰ কাৰ্যকাল 7 বা 5 বছৰ। উত্তৰ 5 বছৰ। 4 নম্বৰ চমুটোকা লিখা। ক সাৰ্বজনীন প্ৰাপ্তবয়সৰ ভোটাধিকাৰ। উত্তৰ সাৰ্বজনীন প্ৰাপ্তবয়সৰ ভোটাধিকাৰ ব্যৱস্থা এটা নিৰ্দিষ্ট বয়সৰ ওপৰত দেশৰ সকলো নাগৰিকে ভোটাধিকাৰ পায়। এই ক্ষেত্ৰত ভাষা, ধৰ্ম, জাতি, লিংগ, ধনী দুখীয়া আদি বৈষম্য অনা নহয়। ভাৰতবৰ্ষত 18 বছৰ বয়সৰ ওপৰত সকলো নাগৰিকে ভোটদান কৰিব পাৰে। খ নম্বৰ নিৰ্বাচনী আয়োগ। উত্তৰ ভাৰতৰ বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক উপ-ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ, মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখে আয়োগে নিৰ্ধাৰিত কৰে। গ ৰাজনৈতিক দল। উত্তৰ ৰাজনৈতিক দল হৈছে উমৈহতীয়া ভাৱধাৰাৰ দ্বাৰা সংগঠিত কিছু ব্যক্তিৰ গোট, যিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰি ক্ষমতা দখলৰ চেষ্টা চলায়। গণতন্ত্ৰৰ ৰাজনৈতিক দলসমূহে দুই ধৰণৰ, এক শাসক দলে যিয়ে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আৰু আনটো বিৰোধী যিয়ে চৰকাৰী কাম-কাজৰ খুঁটি নাটি দাঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।